নমস্কাৰ, মই জ্যোতিষী শ্ৰী মিণ্টু শৰ্মা। দোল পূৰ্ণিমা আহিলে দোল পূৰ্ণিমাটো সঁচাকৈ আমাৰ সকলোৰে ভাল লগা হয় আৰু স্পেচিয়েলি সিদিনাটো ৰাধা কৃষ্ণ মোৰ ঘৰতে আছে। মই যাক নিত্যকৰ্ম হৈছে সদায় স্নান কৰাওঁ, গতিকে সিদিনা মোৰ কাৰণে স্পেচিয়েলি আৰু ভাল হয়। গতিকে দোল পূৰ্ণিমা লাগিব কোনদিনা? অৰ্থাৎ দোল পূৰ্ণিমা লাগিব চৈত মাহৰ 10 তাৰিখ ৰবিবাৰ আৰু মাৰ্চৰ 24 তাৰিখ। সিদিনাখনে ৰাতিপুৱা 9:28 পূৰ্ণিমা আৰম্ভ হ'ব। আৰু দোল পূৰ্ণিমাৰ দিনা অৰ্থাৎ কোনদিনা আমি পালন কৰিম, সিদিনাটো আমাৰ পূৰ্ণিমাহে লাগিলে। সিদিনা আমি নাৰায়ণ পূজাৰ ব্ৰত পালন কৰিম। দোল পূৰ্ণিমা যিটো সন্ধিয়াকালে পূজা হয়, সেইদিনা আমি 10 তাৰিখে পূজাটো কৰিম। আৰু পূৰ্ণিমা শেষ হ'ব ফিৰা দিনা 11 তাৰিখ, চৈতৰ 11 তাৰিখ 25 মাৰ্চৰ দিনা সোমবাৰে দিনৰ 11:33 পূৰ্ণিমা শেষ হ'ব। আৰু সিদিনাই আমি আমাৰ দোল যিটো আমি ৰং ফাকু, আমি বসন্তৰ যিটো উৎসৱ পালন কৰোঁ, আমি সেই দিনটোৰ দিনা বসন্তৰ উৎসৱ আমি পালন কৰিম বা আমি দোল পালন কৰিম বা আমাৰ ফাকু যিটো ৰং খেলোঁ, আমি সিদিনা আমি ৰং খেলিম। এতিয়া আমি ৰং খেলিম, কিন্তু আমাৰ জীৱনৰ যাতে সুখবোৰ পুনৰাই ফিৰি আহে। ৰং খেলিলে ৰং পায়। জীৱনৰ ৰাধা কৃষ্ণ যাতে আমাৰ ৰংবোৰ পুনৰ ঘূৰাই দিয়ে, তাৰ কাৰণে আমি ৰাধা কৃষ্ণক সিদিনা আমি পূজা কৰিব লাগে। তেওঁক নানান ৰকমৰ ফল মূল দিব লাগে, সন্তুষ্ট কৰিব লাগে। স্পেচিয়েলি কি কৰিব লাগে জানে? নিজৰ ঘৰৰ চোতালৰ সন্মুখত যদি ধুনীয়া কৰি ইমানমান ওখ যদি কলপুলি দুটা, ক'ৰবাত 1.5 ফুটমান কলপুলি দুটা যদি আনে, আপোনালোকে আনি যদি ঘৰৰ চোতালৰ সন্মুখত কলপুলি দুটা পুতি ল'ব, লৈ গ'লে নানান ৰঙেৰে কলপুলি আপুনি অষ্টদল আঁকিব, ধুনীয়া ৰঙৰ আৰ্টিষ্ট মনৰ পৰা যেনেকুৱা মন যায় তেনেকুৱা ধৰণৰ আৰ্ট কৰিব। আৰ্ট কৰি তাৰে মাজত কলপুলি দুটা বহাব। ৰাধাৰাণী ৰূপেৰে এখন কাপোৰ দুজনকে মেৰিয়াই দিব। দি কিনে নানান ৰকমৰ আবিৰ সেই কলপুলি দুটাৰ গুৰত দিব। ৰং হালধীয়া হওক, ৰঙাল যি ৰংবোৰ সেই কলপুলি দুটাৰ চৰণত দিব। দি কিনে তাতে ধুনীয়া কৰি এটা পিতলৰ ঘট স্থাপন কৰিব। কৰি তাতে আমোৰাগ এটা দিব। দি কিনে সিন্দুৰ ওপৰত দিব। দি কিনে তাত পঞ্চফল দিব, ধৰক যেনেকুৱা নানান ৰকমৰ ফল মূল সেই ঘৰটোৰ কাষত থৈ দিব। দি কিনে ওম ৰাধা কৃষ্ণাই নম, ৰাধা কৃষ্ণাই নম 108 বাৰ জপ কৰিব। আৰু ঘৰটো চুই কিনে নিজৰ জীৱনৰ সমস্ত দুখবোৰ সেই ঘৰটো চুই কিনে ক'ব, যাতে আমাৰ জীৱনৰ দুখবোৰ যেন ৰাধাৰাণী লৈ যায়। আৰু তেওঁৰ জীৱনৰ সুখবোৰ, সিদিনা ৰাধাৰাণীৰ স্পেচিয়েল দিন হয়তো, তেওঁলোকৰ নিত্য সিদিনা পূজা হয়, তেওঁলোকে বহুত জীৱনত যাতে আমাৰ ৰংবোৰ ভৰাই দিয়ে, তেনেকুৱা ধৰণৰ যাতে জীৱনটো আমাৰ বহুত ৰঙেৰে ৰঙিল হৈ থাকে, তেনেকুৱা ধৰণৰ যে সুখবোৰ আহে, আপোনালোকে ঘৰটো চুই কিনে ক'ব, মনৰ দুখবোৰ প্ৰকাশ কৰিব, যাতে সুখবোৰ ৰাধাৰাণী আমাক দিয়ে। এনেকৈ ধৰণৰ আপোনালোকে সিদিনা পূজা কৰিব। লগতে নানান মানুহৰ লগত ফাকু খেলিব, কাৰণ ৰং খেলিলেহে ৰং জীৱনত পায়। গতিকে ৰং দিব, ৰং খেলিব, তেতিয়াই ৰং পাব। এনেদৰে আপোনালোকে পালন কৰিব। আৰু কি কৰিব জানে? আগা দিনা যে আমাৰ যে অৰ্থাৎ যিদিনা 24 তাৰিখে যে আমাৰ যে পূৰ্ণিমা লাগিব, সিদিনাখনে এটা বটলত, বা কিন্তু বটলটো হোৱাইট হ'ব লাগে, যদি বগা বটল হয় খুব ভাল হয়, বটলতকৈ 1 বটল পানী ভৰাব, তাতে অকণমান গাখীৰ ভৰাই দিব, তাতে অকণমান দৈ ভৰাই দিব, ঘি ভৰাই দিব, মৌ ভৰাই দিব। দি বটলটো মাৰি কিনে ঘৰৰ উত্তৰ পূব কোণত বটলটো আলাই থ'ব, যাতে পূৰ্ণিমাৰ চন্দ্ৰৰ পোহৰটো সিদিনা বটলটোৰ ওপৰত পৰে। আৰু পৰাৰ পিছত দোল পূৰ্ণিমাৰ দিনাখনে ফিৰা দিনা অৰ্থাৎ 25 তাৰিখে সোমবাৰে আমাৰ ঘৰৰ সমস্ত গেটত 11:33 আগত ঘৰৰ সমস্ত ৰুমত আপোনালোকে সেই পানীটো ছটিয়াই দিব। নিজৰ পঢ়া টেবুল বা যিকোনো য'ত আছে চব জেগাতে ছটিয়াই দিব, যাতে আমাৰ জীৱনত সুখেৰে সমৃদ্ধি ভৰি পৰে। এনেকৈ আপোনালোকে দোল পূৰ্ণিমা পালন কৰক।